চৰম সংকটত আলফা স্বাধীন। ম্যানমাৰ সেনাৰ দখলত আলফা স্বাধীনৰ মুখ্য কাৰ্যালয়। ম্যানমাৰত অতি সংগোপনে চলিল অপাৰেশ্যন বাৰ্মা। ম্যানমাৰৰ চাংকাই প্ৰদেশত থকা আলফা স্বাধীন আৰু NSCN-Kৰ মুখ্য শিবিৰ এতিয়া ম্যানমাৰ সেনাৰ দখলত। প্ৰায় 2 দশক ধৰি চাংকাই প্ৰদেশত আছিল উত্তৰ পূবৰ বিদ্ৰোহী সংগঠনসমূহৰ মুখ্য শিবিৰ। এই বেছ কেম্পৰ পৰাই তৈয়াৰ কৰা হয় একোজন দুৰ্ধৰ্ষ কেডাৰ। মুখ্য শিবিৰতে চলে গেৰিলা যুদ্ধৰ আখৰা। হাজাৰ হাজাৰ নেতা কেডাৰ থাকে আলফা স্বাধীন আৰু NSCN-Kৰ মুখ্য শিবিৰত। কিন্তু হঠাৎ ঘটিল অথন্তৰ। 29 জানুৱাৰীৰ পুৱা 11 বজাত ম্যানমাৰ সেনাই দখল কৰে আলফা স্বাধীন আৰু NSCN-Kৰ মুখ্য কাৰ্যালয়। বিনা সংঘৰ্ষৰে ম্যানমাৰ সেনাৰ দখলত মুখ্য শিবিৰ। খবৰ পোৱা অনুসৰি চাংকাই প্ৰদেশৰ পৰা স্থানান্তৰ কৰা হৈছে আলফা স্বাধীন আৰু NSCN-Kৰ মুখ্য শিবিৰ। কিন্তু ম্যানমাৰ সেনাই সদৰি কৰা নাই কোনো তথ্য। ভাৰত চৰকাৰৰ হেঁচাৰ বাবেই যে এই অভিযান চলিল সেয়া প্ৰায় স্পষ্ট। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।